এখন আছে আপোনাৰ পিএজৰ এপিৰ 2025ৰ ইলেক্ট্ৰিকেল অটো বহুতে বিচাৰে যে দাদা আপোনালোকৰ অটো আছে নে তো এতিয়া আপুনি আমাৰ ওচৰত অটো গাড়ী পাই যাব অটো চাব পাৰে নন এক্সিডেন্টাল একদম ফ্ৰেছ নন এক্সিডেন্ট অৰিজিনেল পেইণ্টৰ আছে দাম কম থাকে হয় কাৰোবাৰ 30 টকা থাকে তো 30 টকালে আমাৰ ওচৰত আহক এই দুখন গাড়ীৰ ভিতৰত এখন পছন্দ কৰক মই এই দুখনৰ ভিতৰত যিকোনো গাড়ী এখন আপোনাক ফাইনান্স কৰাই দি দিম আহিলে এটা গাড়ী আপোনালোকক উলাই কিনেই দিব এসি গল কম দামত আছে নেকি আপোনাৰ এসি গল এখন 2020ৰ মডেল চাব পাৰে হয় তো আপোনাৰ সমস্ত গাড়ীটো অৰিজিনেল পেইণ্টৰ আছে ওকে ইয়াৰ সমস্ত ৰানিং যি কাম থাকে আপোনাক ক'লে হ'ল আমি সেই কামবিলাক গোটেই 100% কৰাই দিয়া যাব ভিটেন বিচাৰে নিউ লুকৰ গাড়ী বিচাৰে তো এটা ভিটেন নিউ লুকৰ 2022ৰ লাষ্টৰ গাড়ী চাব পাৰে আপোনাক গাড়ীটো ফাৰ্ষ্ট ওনাৰ হৈ আছে না গাড়ীটো ফাৰ্ষ্ট ওনাৰ নিউ লুকৰ আছে আপোনাৰ এসি গল হয় পেট্ৰল এখন হ'ল আপোনাৰ 2024ৰ গাড়ী নিউ লুকছত নিউ হয় টায়াৰ চেৰ চাওক না হেল্ল' মাই ইউটিউব ফেমিলি আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ স্পেচিয়েল ভিডিঅ' টাইটেল আৰু থাম্বনেল চাই কিনে তো গম পাই গৈছে আজি আপোনালোকৰ কাৰণে সেকেন্ড হ্যান্ড কমাৰ্চিয়েল গাড়ীৰ ভিডিঅ' লৈ আহিছোঁ মা মটৰ্ছৰ পৰা মোৰ লগত ইয়াৰে দাদা আছে নেতুল দা সবে তো চিনি পায় নেতুল দা কি খবৰ চলি আছে তোমাৰ ভালনে ভালে চলি আছে নেতুল দা ইউটিউবৰ ভিডিঅ'ৰ পৰা ৰেছপন্স কেনেকুৱা আহি আছে কাষ্টমাৰৰ খুব সুন্দৰ ৰেছপন্স আহিছে তো গাড়ীবিলাক ভালকে দি আছে না ডেলিভাৰীবিলাক সাৰ্ভিছবিলাক ভালকে দি আছে না আমাৰ ফালৰ পৰা এতিয়া অফাৰ দিয়া হৈছে কাষ্টমাৰক কি অফাৰ দিছে যোনে গাড়ী ল'ব তো বম অফাৰ দিছে এটা বম অফাৰ থাকিব অনলি সাউন্ড বক্স এটা পাব সাউন্ড বক্স এটা পাব সঁচাকৈ দিম ডাঙৰ গাড়ী সৰু গাড়ী যি গাড়ী লয় আপোনাৰ আমাৰ ইয়াৰ পৰা যদি আমাৰ টেম্পো গাড়ীটো আছে সেইটো লয় তথাপিতো সেইটো পাই যাব আপোনালোক আজি ষ্টাৰ্টিং কিমানৰ পৰা দেখুৱাব নেতুল দা গাড়ী ষ্টাৰ্টিং আপোনাৰ আমাৰ 1.5 লাখৰ পৰা আছে মই 1.5 লাখৰ পৰা দেখাই দিম আপোনাক 1.5 লাখ টকাৰ পৰা সমস্ত আছে 1.5 লাখ 2 লাখ তো আপোনাৰ যাৰ যেনেকুৱা বাজেট সেনেকুৱা বাজেট গাড়ী পাব আৰু ফাইনেন্স অনলি 30 টকা ডাউন পেমেণ্ট দিলেও আমাৰ ওচৰত গাড়ী আছে সেই গাড়ীও আপুনি পাই যাব ওকে সকলোখিনি গাড়ী পোৱা যাব না নিশ্চয় পোৱা যাব বলেৰো ইন্ট্ৰা মেজিক পোৱা যাব সকলোখিনি পোৱা যাব আৰু ইলেক্ট্ৰিক গাড়ীও এতিয়াৰ পৰা ৰাখা হৈ আছে ইয়াতে আপোনালোকে আহিব লাগে চাব লাগে আৰু সোনকালে ল'ব লাগে আজি আহিছোঁ মা মটৰ্ছ জুন মাহৰ প্ৰথমখন ভিডিঅ' লৈ আহিছোঁ মোৰ লগত ইয়াৰে দাদা আছে নেতুল দা নমস্কাৰ ভাল আছে খবৰ ভাল তোমাৰ ভালনে ভালে চলি আছে দাদা আগৰ মাহত কেনেকুৱা ৰেছপন্স আহিছিল আপোনালোকৰ ইউটিউবৰ তোমাৰ ভিডিঅ'ৰ পৰা আগৰ মাহবোৰ ভাল ৰেছপন্স আহিছে হয় আশা কৰোঁ এনেকুৱা ৰেছপন্স তোমাৰ ভিডিঅ'ৰ পৰা পাই থাকিম আজি দাদা নিউ কালেকশ্যন আৰু কাষ্টমাৰৰ ৰিকুৱায়াৰ মতে আপোনাৰ গাড়ী আনিছে না আছে ৰিকমেণ্ড আমাৰ কাষ্টমাৰ ৰিকমেণ্ড যে গাড়ী আছে আমি ডিজেল পেট্ৰল আগে পিছে বেছি আছে তুমি গমে পোৱা হয় আজিকালিতো পেট্ৰলৰ বহুত দাম ডিজেলৰ বহুত দাম নেতুল দা ডিজেল আৰু পেট্ৰল গাড়ী বাদ দি আপুনি আজি বেলেগ কিবা গাড়ী দেখাব পাৰিব আনিছোঁ এখন গাড়ী আনিছোঁ এখন আছে আপোনাৰ পিএজৰ এপিৰ 2025ৰ ইলেক্ট্ৰিকেল অটো বহুতে বিচাৰে যে দাদা আপোনালোকৰ অটো আছে নে তো এতিয়া আপুনি আমাৰ ওচৰত অটো গাড়ী পাই যাব অটো চাব পাৰে নন এক্সিডেন্টাল একদম ফ্ৰেছ নন এক্সিডেন্ট অৰিজিনেল পেইণ্টৰ আছে তো এনেকুৱা আৰু দুখন গাড়ী আহি আছে তো আপুনি যদি লাগে আমাক ভিজিট কৰিব ইয়াত ডেফিনেটলি আপুনি আপোনাৰ মন পছন্দৰ গাড়ীখন পাই যাব ওকে এটো নেতুল দা এদিনত কিমান চাৰ্জ কৰি কিমান কিলোমিটাৰলৈ চলাব পাৰিব আপুনি সিঙ্গেল চাৰ্জত 120 কিলোমিটাৰলৈকে আপুনি আৰামছে চলাব পাৰিব 120 কিলোমিটাৰ চিয়ৰ চলাব পাৰিব কোম্পানী আপোনাৰ 160 150 কয় তো মই যিমান কোৱা না আপোনাৰ তো নৰ্মেল কৈছো 120 আপুনি চকুমুজি চলাব পাৰিব তো গাড়ী আপুনি চাই লওক বেটাৰী কণ্ডিশ্যন কিমান কিলোমিটাৰ ৰানিং হোৱা আছে বেটাৰী কণ্ডিশ্যন কেনেকুৱা আছে গোটেইখিনি কণ্ডিশ্যন দেখুৱাই দি আছে বেটাৰী আপোনাৰ 100% হেল্থ আছে চাই ল'ব পাৰে বেটাৰী ফুল ৰানিং চলি আছে 44 109 জি আছে আৰু জেনুইন আছে জেনুইন আছে আপোনাৰ ইয়াত থাকে তলত থাকে এটা তো আপুনি গাড়ীৰ স্পেয়াৰ টায়াৰ গাড়ী নতুন এখন শৰ্মাৰ গাড়ী ল'লে যিখিনি সুবিধা পাব ইয়াৰ পৰা সমস্ত সুবিধা আপুনি পাই যাব কিমান কিলোমিটাৰ এটো চলাব পাৰে এদিনত আপুনি চাওক আপুনি সিঙ্গেল চাৰ্জ যদি ডাবল চাৰ্জ কৰে আপোনাৰ 240 হৈ গ'ল সিঙ্গেল চাৰ্জ কৰে এবাৰ চাৰ্জ কৰে কেৱল 120 120 কিলোমিটাৰ আপুনি চলাব পাৰিব নতুন এটা ল'ব গ'লে এপি গাড়ীৰ লগত ট্ৰিপল গোটেইখিনি আপোনালোকে লগাব লাগিব বহুত টকা আপুনি এক্সট্ৰা ফিট কৰিব লাগিব এইটো গাড়ীত থাকে কিন্তু আপুনি এক্সট্ৰা ফিটিং কৰি ল'ব লাগিব সেকেন্ড হ্যান্ডত প্লাস পইণ্ট এইটোৱে গাড়ীও ধুনীয়া পাই আছে লগত গোটেই এক্সেসৰিজ বিলাকো আপোনাৰ নামতে হৈ যাব হয় চাব পাৰি ইয়াতে চাৰ্জ কৰিব লাগিব টায়াৰ চাৰ দুটা টায়াৰে ব্ৰেণ্ড নিউ হৈ আছে টায়াৰ চাওক আপোনাৰ গোটেই আপোনাৰ হ'ব আৰু গুড কণ্ডিশ্যন টায়াৰ আছে এইখনৰ কিমান দাম ৰাখিলে আজি তো এখনৰ প্ৰাইচ ৰাখিছোঁ তোমাৰ ভিউৰ্ছৰ কাৰণে 2,85,000 চিয়ৰ 285 আজি লাষ্ট প্ৰাইচ এই ভিডিঅ'ত আপোনালোকে সোনকালে দৌৰি আহক আৰু যদি বিচাৰি আছে নাম্বাৰ চলি আছে বুকিং কৰিও ৰাখিব পাৰিব ইয়াৰ বিষয়ে জানিব লাগিলে অকল এই গাড়ী না আমাৰ সমস্ত গাড়ী তুমি দেখাই দিব পাৰা এসি গোল্ড পেট্ৰল আছে এসি গোল্ড ডিজেল আছে মানে বাজে ইন্ট্ৰা V10 লাগে V30 লাগে সমস্ত গাড়ী আমাৰ ইয়াত পাব আপুনি কেৱল আপুনি ভিজিট কৰক আৰু আমাৰ ৱেবছাইট আছে আপোনাৰ www.mamotors.com তাতে আপুনি চেক কৰি চাব পাৰে হয় নিতুল দা আজি আপোনাৰ এই শ্বৰুমত ষ্টাৰ্টিং কিমান দামৰ পৰা গাড়ী আছে ষ্টাৰ্টিং আমাৰ ইয়াত আপোনাৰ 190 160 এনেকুৱা ধৰণৰ গাড়ীবিলাক আছে আৰু তাৰ ওপৰৰ গাড়ীও আছে আৰু আপোনালোকৰ এই শ্বৰুমত এক্সচেঞ্জ ফাইনেন্স গোটেইখিনি ফেচিলিটি এভেইলেবল আছে হ'ব আপোনাৰ
আপোনাৰ যদি কোনোবা পুৰণা গাড়ী আছে তো এক্সচেঞ্জ কৰিব বিচাৰে তো এক্সচেঞ্জ কৰিব পাৰিব হয়। নাইবা আপোনাৰ ফাইনেন্সত ল'ব বিচাৰে ফাইনেন্সৰ সুবিধা পাই যাব নেতুল দা এসি গল কম দামত আছে নেকি আপোনাৰ এচি গ'ল এখন 2020 মডেল চাব পাৰে হয় তো আপোনাৰ সমস্ত গাড়ীটো অৰিজিনেল পেইণ্টৰ আছে ওকে ইয়াৰ সমস্ত ৰানিং যি কাম থাকে আপোনালোকে ক'লে হ'ল আমি সেই কামবিলাক গোটেই 100% কৰাই দিয়া যাব কৰি দিব হয় তো এখন দি দিয়ে আছে কৰাই দিব আপোনালোকে আহিব আৰু চাই ল'ব বডি সডি গোটেই ধুনীয়া হৈ আছে না নেতুল দা হয় এখনৰ কিমান দাম ৰাখিছা আজি এখনৰ প্ৰাইচ আমি ৰাখিছো 2,70,000 টকা অন ৰোড অন ৰোড অলপ চলপ যি কাম দেখাই দিয়ে কামখিনি কৰাই দিম লগতে পেপাৰ আপডেট কৰি আমি আপোনাৰ নামত নাম ট্ৰান্সফাৰটো কৰাই দি দিম ফাইনেন্স মিনিমাম ডাউন পেমেন্ট মিনিমাম ফাইনেন্স ডাউন পেমেন্ট এখন আপুনি 50,000 টকা দিয়ক আৰু গাড়ীটো লৈ যাওক 50,000 টকাত আপোনালোকে এসি গল এটা ফাইনেন্স কৰি কিনে লৈ যাব পাৰিব 50,000 এখন বাইকো নাপাই দিটো ভাল এখন হয়, আমি গাড়ী দি আছো এখন আপোনাক এটা আছে হোৱাইটত এইটো কওক নেতুল দা এখন চাব পাৰে 2022 লাষ্টৰ মডেল হয়। হয় এচি গ'ল্ড ডিজেল চাই লওক হোৱাইট কালাৰ আছে আপোনাৰ অৰিজিনেল পেইণ্টত আছে সিল আছে না ইঞ্জিন ইঞ্জিন সিল পাব এখনৰ ডিজেল না পেট্ৰলত ক'লে এখন এখন ডিজেলত আছে এখনৰ কিমান দাম ৰাখিছে তো এখনৰ প্ৰাইচ ৰাখিছো আমি 3,30,000 টকা 3,30,000 টকাত আপোনালোকে এখনো পাই যাব এসি গল আৰু অন্তত যিটো আমি প্ৰাইচ কৰিছো ইয়াত সমস্ত যি কাম থাকে ইনক্লুডিং কাম কৰি দিয়া যাব আপোনাক কাম গোটেইখিনি কৰাই দিব উইথ নাম ট্ৰান্সফাৰো কৰাই দিব নেক্সট এইখন কৈ দিয়ক নেক্সট এসি বহুতে সৰু গাড়ী বিচাৰে গুৱাহাটী চিটিৰ কাৰণে কন্টেইনাৰ বডি কণ্টেইনাৰ বডি আৰু বহুতৰে আপোনাৰ বাজেট কম থাকে হয়। ধৰক 2 লাখ টকাৰ তলৰ বাজেট থাকে এসি জিপ হয় তো এখন দি দিম আপোনাক যদি গাড়ীখন লৈ যায় কণ্টেইনাৰ বডি উইথ পাব আপুনি 135 1,35,000 টকাত হয় চিয়ৰ কৈ আছে না চিয়ৰ বডিটো কিমান লেন্থ আহি যায় ইয়াৰ বডি লেন্থ পাব আপুনি 6.3 বেকাৰী বিজনেছৰ কাৰণে ভাল কুৰিয়াৰ বিজনেছৰ কাৰণে বহুতেই ভাল আৰু হয় কাম চাম যি আছে টায়াৰ চায়াৰ এইবিলাক তাৰপিছত যি আছে ৰানিং যিখিনি কাম আমি কৰাই দি দিম কৰাই দিব ক'বলগীয়া একো নাই গোটেই কৰাই কিনে দিব নেক্সট ইণ্টাৰ ভিটেন বহুতে বিচাৰি থাকে বহুতে আপোনাৰ ভিটেন বিচাৰে নিউ লুকৰ গাড়ী বিচাৰে তো এতিয়া ভিটেন নিউ লুকৰ 2022 লাষ্টৰ গাড়ী চাব পাৰে আপোনাক গাড়ীটো ফাৰ্ষ্ট অনাৰ হৈ আছে না গাড়ীটো ফাৰ্ষ্ট অনাৰ হৈছে এবাৰ যোনে ল'ব তেখেত ছেকেণ্ড অনাৰ হ'ব এইখন কিমান দামত ওলাই আছে আজি এখন আপুনি মেক্সিমাম প্ৰাইচ ৰাখিছো 3,80,000 টকা 3,80,000 টকা হয় শ্লাইড অলপ অন টেবল বহিলে কথা পাতিলে অলপ চলপ নিশ্চয় হৈ যাব ফাইনেন্স মিনিমাম এইখন 1 লাখ মিনিমাম ধৰা আপোনাৰ 80-90 টকা দিলে ফাইনেন্স কৰাই দিব পাৰিম এখন হৈ যাব তিনটা V10 মাৰ্কেটত এতিয়া পোৱা নাযায় কালেকশ্যন বহুতে কম থাকে মা মটৰছত এভেইলেবল হৈ আছে আৰু আপুনি আমাৰ ইয়াত আহক আপোনাৰ মন পছন্দৰ গাড়ীখন 100% পাই যাব আপুনি নেক্সট এইখন কৈ দিওঁ নেক্সট আছে 2018 এচি গ'ল্ড হয় এখন চাব পাৰে BS4 ৰ গাড়ীখন ওকে চাব পাৰে আপোনালোকে এইখন কিমান দাম ৰাখিলে তো এখনৰ প্ৰাইচ ৰাখিছো আমি 2,60,000 টকা 2,60,000 টকা ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব ইয়াৰ লেনখন কিমান আহে পাছ ইয়াৰ লেন আছে আপোনাৰ 7 ফুট 2 ইঞ্চি আৰু 4.5 ওকে চাব পাৰে আপোনালোকে এফচি গল্ডৰ কালেকশ্যন আপোনালোকে পাই যাব ডিজেলত আৰু তোমাৰ ভিডিঅ' যোনে চাই আগত এক্সট্ৰা 10,000 ডিছকাউণ্ট এখনত পাই যাব ডিছকাউণ্টৰ সৈতে পাই যাব স্ক্ৰীনত চলি আছে আপোনালোকে সোনকালে প্ৰত্যেকখন গাড়ীতে ডিছকাউণ্ট আছে সব গাড়ী ডিছকাউণ্টটো বেলেগ বেলেগ কণ্টেক্ট কৰক আৰু নিতুল দাক নেক্সট এইখন কৈ দিয়ক নেক্সট আছে ইন্ট্ৰা V30 বহুতে V30 বিচাৰে হয়। তো 2020 ৰ V30 এখন আছে আমাৰ ওচৰত এখন চাই ল'ব পাৰে আপোনালোকে এইখন কিমান দামত দি আছে আজি নিতুল দাক এখন আপোনাক মই পানীৰ দামত দি দিম এখন আপোনাক দি দিম মই অনলি 5,20,000 টকাত 5,20,000 টকাত হয় ইণ্টা V30 V30 আপোনালোকে লৈ যাব পাৰিব AS01 গুৱাহাটী registration হয় চাব পাৰে যাক যেনেকুৱা লাগে আৰু কম পাছিঙত লাগে বেছি থকা পাছিঙত লাগে ডিজেলত লাগে ইলেক্ট্ৰিকত অকল এনেকুৱা নহয় যে এখন এখনেই আছে তো V10 আন এখন আছে এখনো চাব পাৰে হয় এখনো লাগিলে এখনো পাব আপোনাৰ কোনোবা যদি ল'ব বিচাৰে V10 ৰ কালেকশ্যন আপোনালোকে পাই যাব 1 পিচ লাগে 2 পিচ লাগে 3 পিচ লাগে মানে যাক যেনেকুৱা লাগে ফুল্লি বেছিভাগ আমাৰ ষ্টক থাকে সকলো ধৰণৰ গাড়ী আপুনি ইয়াত পাই যাব হয় নেক্সট এডাল পিছফালৰ কেটা অলপ কৈ দিয়ক দাম বিলাক আৰু ডিটেইলছ এই আন এখন আছে আপোনাৰ এচি গ'ল্ড পেট্ৰল হয়। এখন আছে আপোনাৰ 2023 ৰ গাড়ী চাব পাৰে হয় তো গাড়ীবিলাক অৰিজিনেল পেইণ্টত আছে এখন কিমানত দি আছে তো এখন আপোনাক আমি দি দিম 3.5 3.5 লাখ টকা হয়। নেক্সট এইখন কৈ দিয়ক এসি গো এখন নিউ লুকৰ আছে আপোনাৰ এচি গ'ল্ড হয় পেট্ৰল পেট্ৰল এখন হ'ল আপোনাৰ 2024 ৰ গাড়ী নিউ লুকছত নিউ হয় টায়াৰ চাৰ চাওক না আপোনালোকে ধুনীয়া হৈ আছে আৰু ক'ব লগা নাই কণ্ডিশ্যনৰ কথা এখন কিমানত দি আছে এখন দিছে আপুনি 4,20,000 টকাত 4,20,000 কিমান চনৰ হয় এখন এখন 24 ৰ হয় 2024 হয় হয় এইফালে আছে এইটো প্ৰাইচ কৈছো ইয়াতকে ডেফিনেটলি ডিসকাউন্ট অলপ কৰাই দিম আপুনি আমাৰ ভিজিট কৰিব এবাৰ হয় তো বহুতে ক'ব আপোনাৰ যে দামটো অলপ বেছি হৈছে দামটো কিয় আমি কৈ দিছো আমি সমস্ত কাম কৰাই দিম আপোনাক হয় ইয়াৰ যি কাম কৰে আপুনি সেইটো কাম কৰাই দিম ট্ৰান্সফাৰ আমি আমাৰ ফালৰ পৰা কৰাই দিম কাগজ আমাৰ ফালৰ পৰা বনাই দি দিম গোটেইখিনি কৰাই দিব দেই আপোনালোকে আহিব টেনচন নোহোৱাকে ল'ব আৰু নেক্সট এসসি এসটি এটা আছে SST এখন আছে এসএসটি তো এখন চাব পাৰে এখন আপোনাৰ আমাৰ দি দিম
অনলি 2,30,000 টকাত 2,30,000 এইখনো ওলাই যাব ফাইনান্স কৰিও ফাইনেন্সও কৰিব ফাইনেন্স কৰিলে মিনিমাম 50,000 টকা দিলে আমি ফাইনেন্স কৰাই দিম ওকে নেতল দাদা এইটো কৈ দিয়ক এইটো দি দিম আপোনাক আমি অনলি 190 190 হয় 1,90,000 ওলাই যাব ওলাই যাব চাওক না কিমান কালেকশ্যন দেখুৱাম আপোনালোকে আহক বহি কিনে চলাই মেলি চাওক মেকানিক লৈ আহি কিনেও চাই লওক এইফালৰ কালেকশ্যন পাই যাব এইটো আছে আপোনাৰ এচি গ'ল্ড ডিজেলৰ বহুতৰ বাজেট যদি আপোনাৰ অলপ নতুন গাড়ী ল'ব বিচাৰে মিনিমাম 20-21 গাড়ী ল'ব বিচাৰে কম বাজেট ল'ব বিচাৰে এই দুখন দি দিছোঁ আমি অফাৰত আছে 2.5 লাখ টকাত এই দুখন যোনখন লয় সেইখন ল'ব পাৰিব 2.5 লাখ টকা যোনখন ল'ব বিচাৰে সেইখন ল'ব পাৰিব এই জুন মাহৰ ভিতৰত আহি কিনে চাই কিনে ল'ব লাগিব আৰু যাক লাগে 2.5 লাখ টকাৰ ভিতৰত ওলাই দিব মহিন্দ্ৰা জিতখন কিমানত দিব নিতুল দা এইটো অলপ কমত লগাই দিয়ক আজি দামটো এইটো আপোনাৰ 2021 হয় তোমাৰ কাৰণে মই এখন লগাই দিওঁ যা 2,80,000 টকা দিলে তোমাৰ কাৰণে লগাই দি আছো 2,80,000 টকা দিলে এখনকে লৈ যাব পাৰিব 2,80,000 দিলে ওলাই দিব আৰু টায়াৰ চেয়াৰ আৰু ইয়াত আহক আমি বহি আলোচনা কৰিম আৰু যি পাৰো আপোনাক কমাই দিয়া হ'ব কেৱল নাম ট্ৰান্সফাৰ অল কাম চাম যি আছে কৰাই দিব টায়াৰ যিয়ে আছে নতুন থাকিলে নতুন পাই যাব অলপ লোম যোৱা থাকিলে ক'লে হ'ল এইটো নতুনকে লগাই দিব আৰু তোমাৰ ইয়াৰ মাজত কথা এটা কৈ দিওঁ বহুতৰ দাম কম থাকে হয় কাৰোবাৰ হাতত 30,000 টকা থাকে তো 30,000 টকালৈ আমাৰ ওচৰত আহক এই দুখন গাড়ীৰ ভিতৰত এখন পচন্দ কৰক মই এই দুখনৰ ভিতৰত যিকোনো গাড়ী এখন আপোনাক ফাইনেন্স কৰাই দি দিম আহিলে এটা গাড়ী আপোনালোকক ওলাই কিনেই দিম